আমি যে বুঢ়া বুঢ়ী হ'ম তেতিয়া চাবলৈ বৰ ভাল লাগিব যদি তেতিয়ালৈকে চব থাকোঁগৈ আৰু কিন্তু ছেক্সিয়ন ভাল লাগিব কিয় কোন মই আমাৰ এটা নতুন ধূপ হয় কিন্তু ফুল আৰু পাতেৰে বনোৱা ন য'তে আইনা দেখে এতিয়া তেতিয়া তোমাৰ মোবাইল নাছিলে হেৰি চে আইনা থাকিলেও ষ্টিলৰ দেখিলেও পিছফালৰ পকৰত দেখিলে নেকি কৰে এনেকুৱা হৈ যায় কষ্ট কি কিনিবা বেবিটো আজি কি কিনিবা তুমি হা হেল্ল' এভৰিৱান আজি দিনবিলাক আপোনাক সকলোকে স্বাগতম জনাইছোঁ একদম লৰালিকৈ ওলাই আহিছোঁ 10টা বজাৰ পৰা ইয়াৰ ফাংচন 11টাত পামগৈ বুলি কৈছোঁ এতিয়া 11:05 হ'ল এইফালে যাবা আৰু আমাৰ নিমেনে পইচা লৈ আহিছে 5 টকা দুটা লৈ আহিছে আঁকিনো কিবা হোৱাইট কালাৰ বল কিনে এতিয়া আজি ভাইটিও আহিছে আমাৰ লগত আমি স্কুলতে নাযাওঁ দেই অ' মামা পৰিবা আমি সেইকাৰণে এতিয়া পল মামা চন্দন মামা আৰু আমাৰ নিমাইনা আৰু মা আহিছোঁ চাওঁগৈ 12টালৈকেহে আছে কিমান কি পাওঁ নাজানো আৰু টেকেলি ভঙা খেল খাইছিলে এইবোৰ নাপামগৈ চাগে কিন্তু তথাপিতো এপাক বোলো যাওঁ যোৱাটোৱে ভাল লাগিব সাজি কাচি আহিছোঁ ফটোত দেখুৱাম বৰ কেনেকুৱা লাগিছে হা অঁ টেকেলি ভঙা খেলিম দেই দেখি ব'লক নিৰ্মাণে স্কুললৈ বুলি যাওঁ আৰু পালোহি চবেই সাজি খাচি আহিছোঁ গোটেই সবাই আমাৰ গ্ৰুপটোৰ লগতে থাকিবই লাগিব গোটেই গ্ৰুপটো আমি একেলগে আছোঁ আৰু মই আহোঁ মানে চব চেচে হৈ থাকিলে অলৰেডি এইফালে আমাৰ বাচ্ছা পাৰ্টি টেকেলি ভঙা চলি আছে আৰু এইফালে আমাৰ গাৰ্জেনবোৰ টেকেলি ভঙা চলি আছে আমাৰ মেমে পূৰা একদম আগভাগ লৈ আছে খালি আমাৰ কলিজাই একো নকৰে ন এতিয়াই হাঁহিত ওলাইছে কলিজাৰ আমাৰ কলিজাই একো নকৰে ললিপপ দিব মামাই ললিপপ দিব বুলি সেইটো ফূৰ্তিতে ৰৈ আছে মামা ললিপপ আনিব কৈছে দেই বোলো পলক লৈ আহিছোঁ পলৰ ওচৰত যাচোন নেদাই ন আৰু এতিয়া পল মামা নিউয়ৰ স্কুললৈ প্ৰথমবাৰ আহিছে কাৰণে কিনাপ কৰাওঁ সেইকাৰণে পলক বোলো নিউয়ৰ ৰুমটো দেখুৱাই যাওঁ বুলি এবাৰ ৰুমটো দেখুৱাই গৈছোঁ এবাৰ কোনটো ৰুমত নি মানে পঢ়ি থাকে ন কি কৰে নি মানে কি না মোৰ চেন লৈ ব্যস্ত ললিপপ আশাতে হওক আমাৰ নি পল মামা পাছত গ'ল থৈ দিয়া ক'ত থম এতিয়া তাই এনেকৈ দুবাৰমান খাই পেলাই থৈ দিয়া এতিয়া ন কেনেকৈ থম এতিয়া মই লৈ থাকা পল মামা কোৱা মই খাই দিম খাই দিওঁ হয় নেকি ফাইনেলি আমাৰ নিৰ্মাণে মনটো ভাল হ'লগৈ আৰু এতিয়া পল মামাক চব দেখুৱাই আছে তাৰ খেলা বস্তুবোৰ ইফালৰ পৰা সিফালে কি কি আছে কি কি নাই আৰু এই শ্লাইডিংখন সি খুব ভাল পায় সেইকাৰণে গৈ পেলাই এতিয়া শ্লাইডিঙত পটককৈ নকৰে অকণ ভয়ো কৰে বাৰু ভয়টো আছে নথকা নহয় সেয়া চাওকচোন এবাৰ উঠিবলৈ এবাৰ নামিবলৈ কিন্তু ফাইনেলি নামেগৈ বাৰু তাৰপিছত আমাৰ অকণমানি নাইৰাই ইমান ধুনীয়াকৈ বিহু নাচি আছিলে গতিকে মই ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ গানটো বজাই দিলে অভিয়াছলি কপিৰাইট ষ্ট্ৰাইক আহি যাব সেইকাৰণে এনেকৈ দেখুৱাইছোঁ আপোনালোকক সেয়া মাকে নাচি নাচি দেখুৱাই আছে তাই মাকক চাই চাই নাচি আছে ইমান মৰম দিছে চাওকচোন আৰু এই মেখেলা চাদৰবোৰ ৰেডিমেড তাহাঁতৰ কাৰণে তেনেকেই বনাইছে ইমান ভাল লাগিছে নিৰগৰ যে পিন্ধাব পৰা হ'লে গতিকে মোক পিটিব নিৰগ যদি মেখেলা চাদৰ পিন্ধাওঁ আৰু তাই ইমান ধুনীয়াকৈ নাচি আছিলে গতিকে সেই মুমেণ্টছখিনি মই মোৰ মোবাইলত কেপচাৰ কৰি ৰাখিম আৰু এতিয়া আমি চব ওলাই আহিছোঁ চেবাৰ গাড়ীত চেবাই চুলিখিনি ঠিক কৰি লৈছোঁ অকণমান ইমান বেয়া লাগিছে বান্ধি আছে চিম্পি সদায় ঢাক খাই থাকে চিম্পি আমাৰ ডান্সতো ঢাক খাই থাকিলে হেৰিটো ঢাক খাই থাকে আৰু ধীৰু আগত আছে বাৰু সেইকাৰণে ধীৰু এতিয়া উপায় নাই ধীৰু মুখখন ঘূৰাই দে আৰু আমি এতিয়া গৈ আছোঁ হেৰিলে আমাৰ পল্লৱীহঁতৰ বিপণন ক্ষেত্ৰৰ ওচৰতে তাহাঁতি কিবা মানে দোকানৰ হেৰি কৰিছে তাই কালি আমাক ইনভিটেশ্যন দিছিলে সেইকাৰণে বোলে এবাৰ গৈ আহোঁ এয়া আমাৰ 6 নম্বৰ গৰাকী পল্লৱী স্কুলৰ ইয়াতে আৰু ইমান ধুনীয়া ধুনীয়া আচাৰবোৰ আছে ভাইটিয়ে কালি মানে হেৰি ভোট জলকীয়া আচাৰ বিচাৰি ফুৰিছিলে ইয়াতে আহিয়ে দেখিছোঁ ভোট জলকীয়া আচাৰ সেইকাৰণে মই বোলো ভাইটিৰ কাৰণে ভোট জলকীয়া আৰু এই বাঁহগাজ খুব ভাল পায় সেইকাৰণে বাঁহগাজৰো আছে ইয়াতে বাঁহগাজৰ মই ভাইটিৰ কাৰণেই লৈ যাওঁ সি ভাল পাব আৰু ইয়াতে আজি নতুন বস্তু এটা দেখিলোঁ ধূপ হয় কিন্তু ফুল আৰু পাতেৰে বনোৱা ন তগৰ ফুল শেৱালি ফুলেদি বনোৱা তাৰপিছত আৰু কি কি আছিলে বেলেগ বেলেগ আমাৰ ওচৰত ফ্লোৰেল আছে চন্দন আছে পিয়ৰ শেৱালি ফুল দি বনোৱা ধূপ আছে তাৰপিছত কৰ্পূৰৰ আছে লেভেণ্ডাৰ ফ্লাৱাৰ দি বনোৱা ধূপ আছে
সেইবিলাক বস্তু আছে এভৰিথিং ইজ হেণ্ডমেড মেচিন ৰোল এই ধোঁৱাটো আপুনি লওক আপুনি কেতিয়াও নেকাহে দেৰ ইজ ন' চাৰকোল ইনভলভ ইন দ্য ধূপ আৰু প্ৰতিডাল ষ্টিক 40 মিনিটছলৈকে বাৰ্ণ হয় বজাৰত আপুনি যি পাব দেট উইল বি বাৰ্নিং ফৰ অনলি 20 আৰু তেওঁলোকে গেৰেণ্টি হিচাপে দিছে যে যদি আপুনি মানে বেয়াটো নাপায় বাৰু বাট ইন কেছ যদি কিবা বেয়া পায় ইয়াত নাম্বাৰ দি থোৱা আছে নাম্বাৰত ফোন কৰি দিলে আপোনাৰ পূৰা ৰিফাণ্ড কৰি দিব আৰু এইটো হেৰি ন শেৱালি ফুলৰ তগৰ ফুলৰ কৈছে এইটো এবাৰ ট্ৰাই কৰি চাওক বৰ ভাল পাব আৰু ইমান ধুনীয়া ধুনীয়া ফ্লেভাৰকেইটা বৰ ধুনীয়া সেইকাৰণে মই অকণমান লগাই চাওকচোন চাওক কোনটো বেছি ভাল লাগে কাৰণ আমাৰ মাইকী মানুহৰ হয় ন অধিক মাছত বগৰী কণা কোনটো লওঁ কোনটো নলওঁ তেনেকুৱা হৈ যায় কিন্তু এই চন্দন নহ'লে এইটো কোনোবা এটাতে ল'মেই বাৰু এবাৰ কোনটো চাই লওঁ কিন্তু নতুন বস্তু এটা দেখিলোঁ সেইকাৰণে আপোনালোকক দেখুৱালোঁ তোমাক আৰু এতিয়া আমি আহিছোঁ মেক্সলৈ আজি পলে হেনো আমাক চবকে শ্বপিং কৰাব পলে আমাৰ গোটেই সবৰ কাৰণে কিবা কিনে সেইকাৰণে আমাক লেডিজবোৰক নিজৰ চাবলৈ দিছে আৰু পলে পিঠা আৰু সেইকাৰণে চাই আছে মাৰ কাৰণে জেকেটটো নিজে পচন্দ কৰিছে বৰ ভাল লাগিছে দেখিবলৈ মই পচন্দ কৰিছোঁ নীলাজ সেইকেইটা দেখুৱাই আছোঁ মান্দা কাটা যাম আৰু ফাইনেলি আমি ঘৰলৈ আহিলোঁ পলক একদম পূৰা বান্ধি পেলাই পলমে তোমালে কাপোৰ আনিছে গম পোৱা তোমালে কাপোৰ আনিছে খালি আমি কাপোৰ বেগ ইয়াত উলিওৱা নাই আৰু মই আহি পাওঁ মানে মায়ে তেওঁ একদম ৰেডি হৈ আছে আমি খালি ওলাইছোঁ ওলাইছোঁ আৰু আহিছোঁ এতিয়া দুখন গাড়ী প্ৰথম যাম আমি দত্ত আংকলহঁতৰ ঘৰত ভাত খাবৰ কাৰণে আজি ভাত খোৱা নিমন্ত্ৰণ আৰু তাৰপিছত আমি যাম মান্দা কাটালৈ বুলি গতিকে বলক এতিয়া পলক মই ৰাস্তা দেখুৱাব লাগিব যিহেতুকে পলে ইমান ৰাস্তা চিনি নাপায় ইয়াতে যদি মই বেছি ভিডিঅ' কৰি ৰাস্তা ভুল হৈ যায় দিগদাৰ আহিব পিঠাহঁত আগে গৈ আছে ইয়াতে হিয়া মা আৰু মোৰ ল'ৰা একদম মোৰ একে গতি হৈছে মোতকে অকণমান বেছিয়ে হৈছে পেক পেক কৰা তাক মনে মনে থাকিবলৈ ক'ব লাগে অকণমান মনে মনে থাক পেক পেক মাষ্টৰ মাক চাই পুতেক ন ঠিক আছে বলক আমাৰ প্ৰথমে দত্ত আংকলৰ ঘৰ পাই লওঁ সেইটো কেম্পাছটো বৰ ধুনীয়া দেখুৱাম বাৰু তাৰপিছত আপোনালোকক মান্দা কাটালৈ লৈ যাম আৰু আহি পেলাই আমি পাই গ'লোহি দত্ত আংকলৰ ঘৰত ঠাণ্ডা আছে অলপ কিন্তু বিৰাট ধুনীয়া আংকল ইমান ধুনীয়া ফুলবোৰ কৰিছে চবতছে ভাল লাগিছে সেই অকণমানি কমলাকেইটা আমি ডাঙৰ হ'লে লৈ যাম দেই তাৰমানে ইনডাইৰেক্টলি মায়ে কৈছে মা ঘৰটো দেখুৱাব লাগে ইমান ধুনীয়া লাগিছে ইয়াৰ পৰা আৰু চাই পেলাই যে পৰিৱেশটো ইমান ভাল লাগে নহয় সন্মুখত আৰু বহুত কিবা কিবি বনাই আছে এনেকৈ ফ্লেট গোটেইবোৰ ফ্লেটৰে হয় এইখিনিতে বৰ ধুনীয়া জেগাখিনি আৰু ইফালে ফুল কৰিছে মই দেখুৱাম ৰ'ব আংকলে বৰ খুচৰি খুচৰি লাগি থাকে আৰু এটা ভাল বস্তু আছে মই দেখুৱাম অকণ পিছত এইটো বৰ ধুনীয়া বস্তু না কাপোৰ মেলা হা এইটো এনেকে ৰছীডাল এনেকে থাকে ৰছীডাল দি টানি দিলে তললৈ আহি যায় তাৰপিছত আকৌ ওপৰত এনেকে কৰি দিলে ওপৰতে গুচি যায় যাৰ ঘৰত জেগা কম বা হেৰি আৰু বেলকনিটো অকণ মুকলিকে ৰাখিব লাগে তাত এনেকে ধুনীয়াকে ওপৰত লগাই দিলে ধুনীয়া বস্তু এইটো অনলাইন পাই মই ভাবি আছো আমাৰ ল'বৰ কাৰণে দেখুৱাম বাৰু আমাৰ ল'ৰাক চাওকচোন সদায় এনেকুৱা আহোঁতে ইমান ঠাণ্ডা লগা নাছিলে হেৰি নহয় কিন্তু ইয়াত ইমান ঠাণ্ডা এতিয়া চুমা আনকি শ্বল লৈ গৈছে আৰু এতিয়া থাকিব মন গৈছিলে তাই আগৰ পৰা ৰীমাৰ লগত বেলেগ দোস্তি আৰু ৰীমা আমাৰ বেংগলৰতে থাকে গতিকে এতিয়া আমি হায়দৰাবাদ যোৱাৰ পিছত ৰীমাক লগ পাই থাকিম হোপ চ' একদম লগ পাই থাকিম বুলি আশা কৰিছোঁ ভাত পানী খাই মেলি এতিয়া আমি যাওঁ আমাৰ নি জেণ্টেলমেন তোমাৰ পইচাটো কি কৰিলা তেওঁ ইংলিছতে কথা পাতে কি কয় মই একো বুজি নাপাওঁ খালি যদি আমি যাওঁ বলক এতিয়া মান্দা কাটা যাব লাগিব বাবাও আহি আছে জেঠাইহঁতো আহি আছে বিন্দু আহি আছে বলক মান্দা কাটা লগ পাই আছে আৰু আজি অকল নেক্সট ডে মৰ্ণিং কালি ৰাতি ইমান দেৰি হ'ল একো কৰা নহ'লে আৰু এতিয়া আমি চবেই খাই আছোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট আমাৰ নিৰ্মাণে ৰুটি খাই আছে নিৰ্মাণে ৰুটি খাই আছে তেওঁ খুব আয়াবাক জগাৰ লগে বোলে মোৰ কলিজা উঠাকে ন তোমাৰ কলিজা উঠিলে নে এওঁ খালি এনেকৈ কেমেৰা সন্মুখতে এইবোৰ কৰি থাকে মানুহক লগ পালে একো নকৰে মানুহক লগ পালে কোনোবা যদি মাতে চিধাই কেমেৰাটো আইনা বুলি ভাবে মাকে আগতে আইনা এই খিৰিকী আইনাখন দেখিলো এনেকৈ দিয়ে সৰু কিবা এখন হেৰি আইনা দেখিলো এনেকৈ দিয়ে আইনাখন দেখাৰ লগে লগে জকেট ভৰা নাগিন তুমি যেনেকুৱা হৈ যায় কি হয়
য'তে আইনা দেখে এতিয়া তেতিয়া তোমাৰ মোবাইল নাছিলে হেৰি চেৰি আইনা থাকিলেও কি আইনা ষ্টীলৰ থালখন দেখিলেও পিছফালে পকৰত দেখিলে নেকি কৰে এনেকুৱা হৈ যায় কচটো গতিকে মাকৰ পুতেক এনেকুৱা হয় আৰু মোবাইল আইনা বুলি ভাবিছে মোবাইলটোত বিৰাট হেৰি কৰে তেওঁ নিজকে চাইছে কিন্তু মানুহে মাতিলে তেওঁ বৰ হেৰি নকৰে দূৰৰ পৰা মাতিলে সি কৰে পটককে চুই দিলে সি বেয়া পায় দূৰৰ পৰা মাতি থাকিলে সি ঠিকে মানে মাতবোল কৰে বাৰু বাকী অঞ্জুবাই এতিয়া ঘৰৰ আমাৰ পাচলি আনিলে কিন্তু মই নাপালোঁ ভিডিঅ' কৰোঁ মোক কৈছে কেলে দেখুৱালি তাই কৈছে মই কাটি পেলাই লৈ গুচি আহিলোঁ আৰু পটাপট ভিডিঅ' যে কৰিলে মানুহকেইটা আজি ধুনীয়া ৰ'দ ওলাইছে সেইটোৱে শান্তি গুৱাহাটীত ইমান বেয়া বতৰ আছিলে এতিয়া আমাৰ চিম্পাবা নীৰ হিয়া চবে আমাৰ সহপকেইটাক খানা খুৱাই আছে আমাৰ নিৰৰ এতিয়ালৈকে ভয় ভণ্টি নাই বাৰু ভালেই হৈছে আৰু তানো ভোক লাগি আছিলে খাইছে যোৱাচোন এইকেইটা মোৰ নতুনকৈ আহিছে ন আৰু এতিয়া আমি আহিছোঁ নাটক চাবলৈ বুলি আজি নিৰ্মাণে কণা নাইকিয়া আজি অকল মই আৰু পল আহিছোঁ ভাইটি বোলে বলচোন বহুত দিন আমি একেলগে ওলাই যোৱা নাই সেইবুলি আমি আহিলোঁ আৰু বিৰাট বেছি ঠাণ্ডা পৰিছে কিন্তু মাহঁতে ক'লে যে আমি নাযাওঁ আৰু নিৰকো লৈ যাব লাগে নিৰ আমানতে থাকক গতিকে আজি প্ৰথমবাৰ এনেকৈ আমি বা মই ভাইটি ওলাই আহিছোঁ বহুত বছৰৰ মূৰত বা তোমাৰ নাটক কৰিবলৈ আহিবই লাগিব তথাপিতো আৰু আমাৰ এনেকৈ বহি পেলাই বাক মঞ্চত চাবলৈ ইমান ভাল লাগিছে বাৰো চাগে মঞ্চৰ পৰা আমাক এনেকৈ বহি থকা দেখি কিমান যে ভাল লাগিছে এই বাইক ভাইকৰ মোমেণ্টছবোৰ কেতিয়াবা লাগে নহয় জানো বহুত বছৰ মূৰে মূৰেহে পোৱা হৈ আছিলে কাৰণ ভাইটি দূৰত থাকে গতিকে ইমান পোৱা নহয় পইচা দিবলৈ আহিব নালাগে কিন্তু সন্তানবোৰৰ দৰে মাক দেউতাকবোৰৰো যে কিছুমান অধিকাৰ থাকে আইনৰ মজিয়াত কিন্তু এইবাৰ সেই কথাষাৰ সাব্যস্ত হ'বই লাগিল পলেও কান্দিছে ময়ো কান্দিছোঁ দেই আজি আজি বেছি কৰিব পৰা নাই ঠাণ্ডা আৰু দেৰিকৈ আৰম্ভ হৈছে ইমান আৰু ইমান বিহুৰ হেৰি আছে ঠাণ্ডাত কঁপিছো মানে আৰু চবতছে বেয়া লাগিলে তই যে বুঢ়ী হৈ ওলাইছিলি তেতিয়া আমাৰ দুইটাই দুখ লাগিছে একেলগে দুইটাই কাটিছে এনেকৈ এনেকৈ একদম ন বুঢ়ীজনী ভাল লাগিলে আমি যে বুঢ়া বুঢ়ী হ'ম তেতিয়া চাবলৈ বৰ ভাল লাগিব যদি তেতিয়ালৈকে চব থাকোঁগৈ আৰু মানে ছেক্সিয়ন ভাল লাগিব এনেকুৱা এনেকুৱা বুঢ়ী নহওঁ কিন্তু দেই কিন্তু বিৰাট ঠাণ্ডা ইয়াতে জলি জলি যাওঁ আজি মোৰ বাবলু দাদাও আহিছে ন পটাপট ওলাই মেলি আমি যাওঁ ভাল হৈয়ে যায় থাকে মানে হা তই কেইবাৰ চালি এতিয়ালৈকে অৰ্দাঙ্গিনী দুবাৰ মোৰ একদম মানে ভাল লগা নাথাকে ফাইনেলি আমি মান্দাকাটা পাই গ'লো আমাৰ হিয়াতনক এইটো গতি কৰিছে মাকে উঠাই আনিছে খোৱাৰ পৰা আৰু অকণমান বোলো জুই খুৱাওঁ পুৰা ধুনীয়াকৈ জুই জ্বলি আছে হা কি পা গতিকে আজি আমি ভিডিঅ'টোৰ পৰা টাটা বাই বাই কৰিছোঁ আৰু যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব পাৰিব বহুত কেইদিন মিলি এটা ভিডিঅ' হ'ল আমি কি কওঁ লাষ্টত যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বহুতদিন কৰা নাই ব্লগিং পাহৰি থাকিলে পলে কি কবি য়েছ আৰু যিকোনো নতুনকৈ আছে অঞ্জুবায়ে ক'ব কিবা এটা সদায় কয় দে যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব যিকোনো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু আমি বাই বাই